তিনিচুকীয়াত লটাৰী খেল হৈছিলে। সেই লটাৰী খেলৰ মানে ফলাফল ইতিমধ্যে ঘোষণা কৰিছে তেওঁলোকে কৈছিলে খেলখন পতাৰ আগতে দুদিনৰ আগত নিউজ চেনেলত আৰু মানে যোনবিলাক তাৰে ইউটিউবত দি আছিলে মানুহবিলাকে তেওঁলোকে কৈছিলে এইটো দুদিনৰ আগত জনোৱা হ'ব বুলি কৈছিলে, কিন্তু সিহঁতে নজনাল আৰু খেলখন লাইভত আপোনালোকে চাব পাৰিব বুলি কৈছিলে। লাইভতো নিদিলে তেওঁলোকে। সেইটো এটা বহুত ভুল কাম কৰিছে কমিটি। তিনিচুকীয়া লটাৰী খেলৰ কমিটিবিলাক বহুত ভুল কাম কৰিছে আৰু ইতিমধ্যে তেওঁলোকে 12 বজাত খেলখন খেলি লিষ্ট পঠিয়াইছে, আপোনালোকে চাই লওক।